নমস্কাৰ গাঁৱলীয়া বাৰী নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা ভিডিঅ'টো চাই ভাল পাব। আজি বহুত বেছি ৰ'দ দিছে, একদম কাহে ওলাই দিব পৰা নাই। ভিডিঅ' বহুত দিন হ'ল বনোৱাই নাই, দিব পৰা নাই। এনেকৈ টাইমত মিলি নাহে আৰু আজি বোলো বনাম বুলি, কিন্তু ইমানেই বেছি ৰ'দ দিছে বাহিৰত ওলাই যাব পৰাই নাই। আৰু আজি ইমানে গৰম দিছে, বাবাই টোপনি আহিল, সেইকাৰণে মই তাৰ কান্ধাৰ অলপমান বহি আছোঁ। যিহেতু ইমান বেছি গৰম আৰু তাকো অলপমান ফেনে কামেই নিদিয়ে, তাক অলপমান বেছি দিব লাগে, সেইকাৰণে তাৰ কান্ধাতে বহি আছোঁ অলপমান। আৰু ৰ'দটো ইমান বেছিকৈ ৰ'দ দিছে তাৰমানে। আৰু এইফালে চাওকচোন, সি ইমান ধুনীয়া কৰি টোপনি মাৰি আছে। তাক এনেই অলপ অলপকৈ বেছি দিওঁ আৰু ফেনো আছে। আৰু এইফালে চাওকচোন, একদম আকাশ কেনে ফটফটা হৈ গৈছে একদম। বাপৰি কেনে ৰ'দ দিছে, মানুহ থাকবাই জেগা নাপাব ক'তো। আৰু এইফালে দুপৰীয়াৰ ভাত পানী খাই কিনে তামোল এখন খাং ৰ'ব। আপোনালোকে খাই নাই নেকি তামোল? মই কিন্তু তামোল খাই ভাল পাওঁ, কিন্তু তামোল কাটবা বিৰাট হেলা লাগে, সেইকাৰণে তামোল নাখাওঁৱে। কিন্তু আজি কিবা মন লাগিল তামোল খাবা, সেইকাৰণে তামোল এটা কাটি কিনে খাই ল'লোঁ। আৰু তামোলখন খাই কিনে কাম কৰি ভাল লাগে। আৰু এইফালে বাবাক পেণ্টটো নিপিন্ধাই দিম ৰ'ব, সেইটো পেণ্টত বোলে পেচাব কৰি দিছে, সেইকাৰণে। আৰু ঘৰটোততো থাকবাই নোৱাৰি অলপ সেই কিয় বহি দিলা তুমি? ডিক ডিক দা ডিক 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 ডিক। কিয় বহি দিলা? ডিক ডিক দা থৈ দিয়া। এই তাত সেইটো খেলাই হ'ব দে দে সেইনো। সেনেকৈ অকলে বুলোৱা পৰা হোৱা নাই বৰ্তমান। আৰু সেনেকৈ ভয় কৰে বহুত, কিয় বা ইমান ভয় কৰে, এক খোজো আগবাঢ়িব নোৱাৰে। নে থিয়া হৈ থাকে, কিন্তু বহুত বেছি ভয় কৰে। আৰু এইফালে মই বহি আছোঁ তাহাৰ সেইবিলাক চায়ে বাবাৰ। কি কৰিব আৰু ইমান গৰমত ঘৰটোতো থাকিব নোৱাৰি অলপো, সেইকাৰণে ছাইডত আহি কিনে বহি আছোঁ আৰু তাক কিবা কিনি জকাই আছোঁ। এইফালে গোটেই মাহতে বহি আছোঁ আৰু কিনো কৰিম। আৰু এইফালে তাক মাটিত নুমাই আছোঁ, বিৰাট ভাল পাইছে, বিৰাট ভাল পায় এনেকৈ থাকি কিনে। আৰু ঘৰটোতনো কি থাকিব আৰু, ইমান গৰম বেছি, চলি ৰখাটো একদম সমস্যা এনে হৈছে। আৰু এইফালে এই যি পায় তাকে খাই পাওঁ, মাটি পালেও খায়, যিয়ে নহওক, কিন্তু ভাতকেইটা হ'লে নাখায়। আমাৰ না চব চলে সেনে নাজনো, আৰু আমাৰ কিন্তু চব বস্তুৱে খায়। বয়া বস্তু মাহা মুখত ভৰাব, কিন্তু ভাল বস্তু খাব দিলে সি নাখায়। আৰু সেনেকৈ গোটেই মাহতে বহি আছোঁ দিয়ক। আৰু গৰমত ঠাণ্ডাৰ দিনকেইটা সহ্য কৰিব পাৰি, কিন্তু গৰমৰ দিনকেইটা সেনেকৈ সহ্য কৰিব নোৱাৰি। আৰু এইফালে বহি থাকোঁতে কুকুৰটোৱেও আগে দি গৈছে, কিন্তু এইটো কুকুৰ নাকামৰয়, ইমান ভয় নাই। আৰু ছাগলহেন কিবা কুকুৰটো, আমি তাকে কৈ আছিলোঁ, কৈ হাঁহি আছিলোঁ, কুকুৰটো ছাগলহেন নাকামৰয়, কান্ধাত আহি বহে আৰু খেদলেও নাযায়, গাতহে তাৰমানে খেচতই। এনেকৈ আৰু মানুহৰ লগত ৰিলেশ্যন থকা এনেই হৈছে কুকুৰটোৰ, মানুহৰ কান্ধাতে বহি থাকে। আৰু এইফালে তাক গা চা ধুই দি টোপনি আহিল, টোপনি অহাৰ পিছত আৰু এই টোপনিৰ পৰা উঠি কিনে সি পুতুককৈ নাকান্দেও পুতুককৈ, কিন্তু উঠি নাহে। আৰু তাৰমানে বিছনাখনত বহুত টাইম বাগৰাৰ পিছতহে আৰু উঠিব এনেহেন। আৰু আপোনালোকে মোৰ ভিডিঅ'গিলা চাই ভাল পায় নাপায় কমেণ্ট কৰি জনাবচোন।
আৰু সেনেকৈ কথা কৈ অভ্যাস নাই আৰু ভিডিঅ' বনোৱাৰ অভ্যাস নাই, তথাপিও তাৰমানে বহুত দিনৰ পৰা ইচ্ছা এটা আছিল, সেইকাৰণে ভিডিঅ' বনোৱা আৰম্ভ কৰি দিলোঁ। কিন্তু আপোনালোকে কমেণ্টত জনাবচোন কোনবিলাক ভাল হয় বা কোনবিলাক বেয়া হয়, এতিয়া অলপ হ'লেও আগবাঢ়ি যাত সহায় হ'ব মোৰ। আৰু এনেকৈ সদায় ভিডিঅ' বনাই যাম আৰু ভাল কৰাৰো চেষ্টা কৰিম ভিডিঅ'বিলাক। আৰু আমাৰ ইয়াত গাঁও, যিহেতু মই গাঁৱৰ পৰিৱেশত ডাঙৰ দীঘল হৈছোঁ, আমাৰ গাঁৱৰ পৰিৱেশটোৱে আপোনালোকে দেখা পাব ভিডিঅ'ত। আৰু ভিডিঅ'টো চাই কিনে একেলগে ছাবস্ক্ৰাইবটো কৰি দিব, আৰু যাতে মোৰ ভিডিঅ'বিলাক সোনকালে চাব পাৰে সেনেকৈ। সেয়ে দিয়ক আৰু আমাৰ আৰু ইফালে বাবাই কি কৰি আছে চাওকচোন, অহাৰ পৰা সহায় উল্টি আছে, কিন্তু এতিয়া উঠাই নাই। ইমান দেৰিকলৈকে মানে বাগাৰ দিয়ে আৰু ইমান সহায় বাগৰি থাকে হাঁহি সেনেকৈ হাঁহি ধেমালি কৰি, যিহেতু আমি ইমান বেছি মানুহ নহয়, মধ্যবিত্ত মানুহ সেনেকৈ আছোঁ দিয়ক। আৰু কিনো কৰিব, ভিডিঅ'কেইটা চাই যাব আৰু সদায়। আৰু এইফালে ৰাতি বাবাৰ লগত এনে অলপ ধেমালি, ভাত পানী বনাই গা ধুই কিনে বাবাৰ লগত এতিয়া এনে অলপমান ভিডিঅ' বনাওঁ বুলি আছোঁ। তাত হাঁহি কেমেৰাটো ওললি কিবা বিৰাট ভাল পায়, ফটো তুললি বা ভিডিঅ' কৰিলি কেনেহেন কৰি আছে চাওকচোন, বহুত বেছি ভাল পায়। পুষ্পাৰাজ দিছে পুষ্পাৰাজ দেচোন, পুষ্পাৰাজ দে দিয়া একবাৰ। আৰু নমস্কাৰ দে একবাৰ। আমাৰ মা ভিডিঅ' ভাগৰ চাবা, মায়ে আৰু মই কৰা ভিডিঅ'টো চাবা, কৈ দা লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা না, ছাবস্ক্ৰাইব কৰি দিবা না বাবা। আজি ভাবিছিলোঁ ভালকৈ ভিডিঅ' বনাম বুলি, কিন্তু আৰু বহুত গৰম দিছে, সেইকাৰণে ভিডিঅ' বনোৱা সেনেকৈ নহ'ল। কিন্তু যেখনি পাৰছোঁ সেইখিনি বনাইছোঁ। আৰু সেইখিনি অলপমান থুলমূলকৈ কিবা অলপ বনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল দিয়ক। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ বুলি।